নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দ্য ষ্টাডি আছামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমৰ ৰাজনীতিৰ বিষয়ে। এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু সদায় এনেকুৱা ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম প্ৰশ্ন হ'ল, অসম ৰাজ্য কেতিয়া গঠন কৰা হৈছিল? চাৰিটা অপশ্যন দিয়া আছে: 26 জানুৱাৰী 1950, 26 নৱেম্বৰ 1949, 15 আগষ্ট 1947, 26 জানুৱাৰী 1947। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 26 জানুৱাৰী 1950। নেক্সট প্ৰশ্নটো হ'ল, অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল? চাৰিটা অপশ্যন দি আছে: যোগেন্দ্ৰনাথ হাজৰিকা, গোলাপ বৰবৰুৱা, প্ৰফুল্ল কুমাৰ মহন্ত, কেশৱ চন্দ্ৰ গগৈ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, গোলাপ চন্দ্ৰ বৰবৰুৱা। নেক্সট প্ৰশ্ন হৈছে, মাউণ্ট বেটেন পৰিকল্পনাৰ অধীনত নিম্নলিখিত কোনখন জিলাত অসমৰ গণভোট অনুষ্ঠিত হৈছিল? চাৰিটা অপশ্যন দি আছে: চিলেট, লখিমপুৰ, ধুবুৰী, গোৱালপাৰা। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, চিলেট। নেক্সট প্ৰশ্ন হৈছে, ৰাজ্যসভাৰ সদস্য হোৱা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি? চাৰিটা অপশ্যন দি আছে: পুষ্পলতা দাস, সুচিব্ৰতা ৰায়চৌধুৰী, পাৰুল দাস, মীৰা শৰ্মা। শুদ্ধ উত্তৰ পুষ্পলতা দাস। নেক্সট প্ৰশ্ন হৈছে, BTC কেতিয়া স্থাপন কৰা হৈছিল? চাৰিটা অপশ্যন দি আছে: 2001, 2002, 2003 আৰু 2004। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 2003 চনত। নেক্সট প্ৰশ্নটো হৈছে, অসমত পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? চাৰিটা অপশ্যন দি আছে: 1986 চনত, 1994 চনত, 1996 চনত, 1999 চনত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 1996 চনত। নেক্সট প্ৰশ্নটো হৈছে, অসম চুক্তি বিভিন্ন দফা ৰূপায়ণ কৰাৰ বাবে কেতিয়া অসম চৰকাৰ চুক্তি ৰূপায়ণ বিভাগ স্থাপন কৰা হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1986 চনত। নেক্সট প্ৰশ্নটো হৈছে, উত্তৰ পূব পৰিষদ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল কেতিয়া স্থাপন কৰা হৈছিল? চাৰিটা অপশ্যন দিয়া আছে: 1947, 1948, 1963 আৰু 1971। শুদ্ধ উত্তৰ হৈছে 1971 চনত। নেক্সট কুৱেশ্যন হৈছে, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? চাৰিটা অপশ্যন দিয়া আছে: 26 জানুৱাৰী 1985, 2 অক্টোবৰ 1985, 25 মাৰ্চ 1985, 15 আগষ্ট 1985। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, 15 আগষ্ট 1985 চনত। নেক্সট কুৱেশ্যন হৈছে, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে: হলিৰাম ডেকা, ছাৰ RF লজে, ৰঞ্জন গগৈ, ন্যায়াধীশ সুধাংশু ধুলিয়া। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, হলিৰাম ডেকা। ভিডিঅ'টো ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।